Hello guys, again welcome to my YouTube channel. So যখন এনে খুৰত কলো সো গাইস এটা মই গৈ আছো ৰহা বজাৰ কৰিবলৈ আমি যে হুচৰি গোৱা যে আপোনাক ক্লিপটো দেখুৱাইছিলো যে মই ইউটিউবত সো আজি গোটে লৰাবিলাকে মিলি পেলাই খানা খায় সো বজাৰ কৰা দায়িত্বটো আমাকে দিলে মিন্টু আৰু ইয়াক আৰু মোক সো আৰু বজাৰ কৰিবলৈ গৈ আছো থাকিব ভিডিঅ'টোত সো গাইস মানে কেনেকুৱা কি ভিডিঅ' মানে মই আপোনালোকক আজি দেখুৱাব মই নাজানো কাৰণ মোক টোপনি ধৰি আছে আৰু যেতিয়া মোক টোপনি পুৰা নহয় মই একদম পাগলৰ নিচিনা হৈ থাকোঁ বিকজ মই শুই আছিলোঁ মোক শুই থকা জেগাৰ পৰা জগোৱা হৈছে সো এই বজাৰ কৰিবৰ কাৰণে মানে মোৰ মানে এইকণ টাইমত মই শুওঁ ন সো মানে মোৰ টোপনি পোৱা নহ'লে মই মানে পাগলৰ নিচিনা হৈ থাকোঁ সো মানে মুডটো এনেও বেয়া হৈ আছে এণ্ড আৰু তাতকৈ মানে ডাঙৰ মানে কথাটো হ'ল আৰু এটা কাৰণে মুড বেয়া হৈ আছে আপোনালোকে ৰহাত চাগে গম পাইছে এটা ঘটনা এজনী 12 বছৰীয়া ছোৱালীক মানে মই গোটেইখিনি কথা মোৰ মানে ক'বলৈ মানে মোৰ ভাল লগা নাই সো ইমান এটা নিৰ্লজ্জ ইমান এটা মানে সমাজক হানিকাৰক বুলি ক'ব পাৰি মানে ইমান এটা বেয়া কাম মানে আমাৰ ৰহা অঞ্চলত হৈ গ'ল সো আগতে মানে এইবিলাক বস্তু মানে বেলেগত শুনি থাকোঁ কিন্তু আজিকালি মানে ওচৰৰ জেগাবিলাকতে মানে এনেকুৱা বস্তু শুনিবলৈ পাই মানে বহুত মানে মই মানে মনটো বেয়া লাগি আছে মানে কি ক'ম এতিয়া আজিকালি মানে ক'তোতে ছেফ নোহোৱা হৈ গৈছে সো গাইজ যোনেই দোষী নহওক কিয় মুঠতে শাস্তি পাব লাগে আৰু ছোৱালীজনীয়ে মুঠতে জাষ্টিছ পাব লাগে সো এইটোৱে গাইজ ভাবক না মানুহক মানে জীৱশ্ৰেষ্ঠ বুলি কয় ন সো মানুহে আজিকালি মানে যিবিলাক মানে জন্তুৱে ইমান বেয়া কাম নকৰে যিমান কৰিব লৈছে নহয় মানে কি ক'ম আৰু মানুহবিলাকৰ মানে মেণ্টেলিটিটো এনেকুৱা বেয়া হৈ গৈছে আজিৰ দিনত মানে ঘূৰ কলিযুগ বুলি যে কয় মানে এনেকুৱা হৈছে আৰু কি ক'ম আৰু দেই মানে শব্দ নাই মোৰ মুখত ক'বলৈ মানে কি ক'ম গাইজ ভিডিঅ'টো চাওক এনজয় কৰক এইটো কথা টপিকৰ কথা নাপাতো আৰু মানে মোৰ মানে মুড বেয়া হৈ যাব নহ'লে সো গাইজ গাখীৰ আৰু দৈ বিচাৰি আহিছিলোঁ সো গাখীৰ নাপালোঁ বাৰু কিন্তু দৈ লৈ লওঁ সো দৈ বহুত ফাইদা আছে মই ক'ম এদিন এটা ভিডিঅ'ত দৈ খাব আপোনালোকে গাইজ কিবা বজাৰ চজাৰ কৰাৰ পিছত হাতখন চেনিটাইজ কৰিবই ছেফটিটো মেইনটেইন কৰিব ন মই এতিয়া দোকানৰ পৰা আহিছোঁ মই চেনিটাইজ কৰিছোঁ গাইজ এতিয়া আপোনাৰ চবতকৈ প্ৰথম আমি লৈ লওঁ মাংসটো কাৰণ খানা খাম যিহেতু মাংসটো মেইন সো আপোনাৰ 6টা বজাত যেতিয়ালৈকে বন্ধ কৰি দিব আৰু মানে মানুহে যিটো হিচাপত মাংস খায় শেষ হৈ গ'লে আমাৰ খানা নহ'ব গম পাইছে ন সো মাংসটো মেইন সো প্ৰথম আমি গৈ পেলাই মাংসটো লৈ লওঁ লৈ যোৱাৰ পিছত মই দেখুৱাই আছোঁ মাংস মেইন মাংস দোকান পাই গ'লোঁ গাইজ সো পাই গ'লোঁ কিদিনৰ ৰহক পূৰা দেখিছে মাংস মাছ আপোনালোকে দেখিছে হাঁহ ওলমাই থৈ দিছে চব মুৰ্গী কাটি আছে আপোনাৰ ইফালে আছে আপোনাৰ মাছ আছে দেখিছে ইফালে গাহৰি আছে একচুৱেলি মই গাহৰি নাখাওঁ কিন্তু মানে ট্ৰাই কৰিম বুলি ভাবি আছোঁ কাৰণ মোৰ লগৰ দীপাংকৰ অমলান চবেই খায় বাট মানে সিহঁতি কৈ থাকে বহুত টেষ্টি হয় মই ট্ৰাই কৰিম বুলি ভাবি আছিলোঁ কিন্তু লকডাউন হৈ গ'ল মানে খানা এটা খালোঁ হয় গাইজ আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাংস ৰেডি কৰি আছে মানুহজনে চ' গাইজ আমাৰ মানুহ হ'ব আই থিংক 18টামান হ'ব চ' মাংস 3.5 কিলো লৈ ল'লোঁ চ' মাংসত পৰিলে আপোনাৰ 460 টকাকৈ চ' আপোনাৰ 3.5 কিলো পৰিলে 1610 টকা চ' গাইজ মাংসটো লৈ লওঁ 3.5 কিলো হেৰি হ'ব 1610 টকা হ'ব 1600 টকা দে 10 টকা নালাগি দিব ন হা 10 টকাতে কমাব বেছি নকমাই বাৰু 10 টকাতে দি দিবি খালি গাইজ ফাইনেলি আমি মাংস কিনিলোঁ এতিয়া বেলেগ বস্তুবিলাক কিনিবলগীয়া আছিলে এণ্ড ইণ্টাৰেষ্টিং কথা এটা শুনিব হা আমি মাংস কিনিছিলোঁ আপোনাৰ 3.5 কিলো 3টা মুৰ্গী ৱেইটটো 3.5 কিলো হ'ল চ' মানে মুৰ্গীকেইটা সৰু চ' এটা কথা হ'ল কি মুৰ্গী ফালোতে এটা মুৰ্গী মানে ভিতৰত কণী এটা পালোঁ চ' কণীটো মানুহটো ৰখাই দিলে বাৰু এতিয়া মই ভাবিছোঁ এইটো যদি সোণৰ কণী হ'ল হয় কম কাজিয়া হৈ গ'ল তেনে আমিতো কণীটো দি থৈ গুচি আহিছোঁ কিন্তু সোণৰ কণী হোৱাটো আমিতো এৰি থৈ এনেও নাহোঁ গাইজ এনেই ভাবিছোঁ আৰু কিবা এটা গাইছে এতিয়া আমি আহি পালোঁ গেলামালৰ দোকান ইয়াৰ পৰা এতিয়া তেল চেল মছলা চছলা কিবা কিবি কিনি লওঁ আৰু চাব ভিতৰত 5 কেজি নালাগিব নহয় 5 কেজি বেছি হ'ব দাম কিমান এইটো হা লৈ লওঁ 4 কিলো এইটোৱে নিব দিছে দে মোক একাচাই কৈছিল মগু মচুৰ দালি দিয়ক আৰু কি দিছে জিৰা 100 গ্ৰাম হা আদা নহৰু জালুক এই ঘৰ আছে বোলে অ' হা কোনে পিছি থাকে এনেই আদা নহৰু হা 3টা নালাগে 2টামান লৈ ল 3টাই লৈ ল যা নাই 3টাই হৈ যাব এই ইমান কি কৰিম ন ইমান খোৱা বেয়া দালি লৈ আৰু কি আছে 3.5 কেজি 3 কেজি ইমান ওলাইছে চাগে
আৰু এই চিকেন মছলা কিবা কিবি দি দিয়ক কিবা আছে কি কি গোটেই মছলাটো দি দিয়ক আৰু কি কিনিব আছে গাইছ ন মই যদি জীয়াই থাকোঁ এইবিলাক বস্তু কিনিবৰ কাৰণে আকৌ দোকানত সোমাব লাগিব ভৱিষ্যতে ৱাই লাজ লাগি গৈছে পায় মোৰ 3 কিলো আছে 3 কিলো 3 কিলো হা পিঁয়াজ 2 কিলো পৰিছে গাইছ ফাইনেলি চব বজাৰ কৰি হৈ গ'ল চ' এতিয়া আমি খাম অকণমান কুঁহিয়াৰ ৰস চ' এইটো হেল্ডি হয় ন এইটো বস্তু চ' মানে হেল্থৰ কাৰণেও ভাল এতিয়া যি ভাইৰাছ চাইৰাছৰ দিন চ' গাইছ অকণ কুঁহিয়াৰ ৰস এনজয় কৰোঁ মানে অকণ খাওঁ আৰু কি এনজয় কৰিম আৰু খাম আকৌ কি এনজয় কৰিম আকৌ খোৱাত কি এনজয় হ'ব মানে কি যে কথা কিছুমান মই কওঁ নহয় ফাইনেলি বেয়া ফেঞ্চ আছে বিয়াৰ আছে লগা নাই নে বিয়াৰ টাইপ লাগিছে চেয়াৰ্ছ চ' গাইছ এয়া বজাৰ হৈ গ'ল ফাইনেলি মোৰ হাতত কণী এতিয়া ই বোলে চিকেন পকৰা খায় চ' সি খাওক মইতো নাই বস্তু নাখাওঁৱেই চ' গাইছ খাই বৈ যাব লাগে খাই বৈ যাব লাগে মানে কি সি খাব আমি ঘৰত যাব লাগে মইতো নাখাওঁৱেই ন কি লাগে তোক চেহেৰাটোৰ লগত মিলা মাইকী এজনী লাগে অঁ বা বুলেট এখন লাগে অঁ অলপ ঘূৰি ঘূৰি তাৰপিছত আৰু ঘূৰিব মন আছে এনজয় বলতে হে এনজয় ओके जरूर तेरा मनोकामना पूर्ण होगा ये मेरा आशीर्वाद है আধৰুৱা শব্দবোৰ কবিতাতে লীন হৈ কাষৰতে ৰৈও আজি অচিনাকি তুমি মই খেলি মেলি প্ৰতিটো নিশা উশাহৰে অভিনৱ তীখা ভাৱনাতে তুমি যেন মোৰ এতিয়া গাইছ এইটো মই দিয়ক মই মানে অকণমান পাগল টাইপৰ চ' মই এনেকৈ মানে ৰাস্তাই পদূলিয়ে বেবাই মানে এনেকৈ চিঞৰি বাখৰি আহোঁৱেই গৰুজনী মানে কি হ'ব তোমালোকৰ গাইছ এই ৰাস্তাটো দেখিছে এইটো মানে আপোনাৰ ভাল নহ'ল আৰু এইফালে মানে দুখন গাড়ীটো পাৰ হ'ব নোৱাৰে এতিয়া এম্বুলেঞ্চো ভালকৈ পাৰ হ'ব নোৱাৰে এনেকুৱা চিটুৱেশ্যন মানে এইটো ৰাস্তা ভাল নহ'লে মই যেতিয়াৰ পৰা মানে সৰুৰ পৰা অহালৈ আহিছোঁ চ' ৰাস্তাটো তেতিয়াৰ পৰা এনেকুৱা হৈছে পানী বাঢ়িলে একে ওপৰ পাইহি আপোনাৰ দেখিলে তেতিয়া ভয় লাগি যাব আপোনাৰ গাইছ আজি খানা যে বজাৰ কৰিব আহিলে আমাৰ কোনো প্লেনিং নাছিলে মানে জাষ্ট 2টামান বজাত ফোন কৰিলে যে খানা এটা খাওঁ চ' বজাৰ চজাৰ মানে কি বুলি কয় লিষ্ট চিষ্ট বনাই আমাক ৰহালৈ পঠিয়াই দিছে কিন্তু প্লেনিং নাছিলে এনেও আমি খানা নাখালোঁ হয় বাৰু কাৰণ আমি মানে যে হুঁচৰি গাইছোঁ এইখিনি মানে আমাৰ গাঁৱৰ বিহুৰ নামত কণ্ট্ৰিবিউট কৰি দিলোঁ হয় এনে আমি এয়া পইচা আপোনাৰ খেল ধেমালি পাতিলোঁ বাট এয়া পইচাখিনি মানে বিহু নামত বিহু পাতিবৰ কাৰণে বিহু নামত দি দিলোঁ হয় কিন্তু এতিয়াতো বিহু নহয়ে কৰোণাৰ কাৰণে চ' মানে খানাটোকে খাই দিলোঁ আৰু গাইছ এতিয়া মই গা পা ধুব লাগে আৰু এতিয়া আপোনালোকক ৰাতিহে লগ পাইছোঁ খানা খোৱা জেগাত খানা বনোৱা জেগাত চ' গাইছ মই গা ধুওঁগৈ আপোনালোকক নিশ্চয় লগ তাৰপিছত খানা খোৱা জেগাত লগ পাই আছোঁ এয়া গাইছ ফাইনেলি খানা ৰেডি কৰি আছে আপোনাৰ দেখিব আছে বনাই আছে এয়া আপোনাৰ কিনাৰতে আপোনাৰ ছাইডত চাওক ইয়াত দালি অলৰেডি বনাই হৈ গৈছে এতিয়া দালি ইয়াত তেল মাৰিব দেন আপোনাৰ আহি যিটো মানে মেইন বস্তুটো মাংস ওচৰলৈ লৈ যাওঁ চ' গাইছ এয়া চাওক এয়া মাংস মানে আপোনাৰ ৰেডি হৈ আছে মজাকৈ সিজি আছে অকণমান সময় টাইম লাগিব বাৰু এতিয়া ভাত বনাব বাকী আছে আৰু চ' এয়া পূৰা ফুল তৈয়াৰী এইগাল মছলা মাংস খাই যে কাইলৈ মই পেটৰ প্ৰব্লেম কৰিব চিয়'ৰ গাইছ কাৰণ মই আজিকালি মানে জিম কৰাৰ পৰা বেছি মছলা নাখাওঁ জাষ্ট শুকানে ড্ৰাই কৰি ভাজি খাওঁ ন চ' মানে মোৰ বডিটো এতিয়া মানে মছলা খালে মানে মোৰ মানে বুজি পাইছে নহয় মানে কণ্ট্ৰল কৰিব নোৱাৰা হৈ গ'ল এতিয়া আপোনালোকে ভাবিছে চাগে এয়া মাংস বনাইছে চবেই কাম কৰি আছে সি ব্লগ কৰি আছে নহয় গাইছ যে মাংসত যে আলু চালু যে পাচলি দেখিছে মই কাটি থৈ গৈছোঁ গাইছ খালি ভিডিঅ'টো নকৰিলোঁ চ' মোৰ মানুহজনীৰ চিন্তা নাই বিয়া পতাৰ পিছত মই চব কাম কৰোঁ আপুনি খানা খাবলৈ ইনো কিয় লাগিছে মানে মোৰ ডাইজেষ্ট প্ৰক্ৰিয়াটো আজি দবা বি কাইলৈ মানে পেট চাফা কৰিবি আজি খাম পুৰা দগৰা দিম তাৰপিছত যদি পেট বেয়া কৰে ইনো তাত হৈছো পুৰা ফাৰ্ষ্ট মানুহ হেল্থৰ কাৰণে লৈছো অ' ভাই গাইছ আমাক চাহৰ নাস্তা নিব দিছিলে আমি কি কৰিছোঁ কণী এক পাতা লৈ গুচি আহিছোঁ কাৰণ ইউ জিম কৰে ময়ো জিম কৰোঁ আমাকতো প্ৰটিন লাগেই আমি সদায় দিনটোত 3টা কণী খাওঁৱেই চ' গাইছ কণী লৈ আহিছোঁ তহঁতি খাই দেখাই নাই আমি পুৰা দগহি মানে দবাম কণী কাৰণ আমাক আমি খামেই ন এনেও উখোৱা কণী চবেই খাব নোৱাৰে পূৰা মানে কণী খাই লৈ আহিছোঁ খাম আৰু মানে স্মাৰ্ট ৱৰ্ক কৰিছোঁ মানে আমাক বজাৰ কৰিব পঠিয়াইছে হেল্ডিও হয় ন প্ৰটিন খা আকৌ দেখিছোঁ আকাশে ভাল হৈছিলে দেখিছোঁ না চাহ লাগি আছে
চ' গাইজ আমি খাই থাকিলেতো নহ'ব, জীৱ জন্তুৱে খাব লাগিব। চ' কুকুৰটোক দিওঁ, কাৰণ মই যেতিয়া কুকুৰটো নিদিওঁ সিহঁতে যিকেইটা ৰাক্ষস আছে চবেই লগতে খতম কৰি দিব। চ' গাইজ কুকুৰটোৱে খাওক, আৰু মই তাৰ লগত ডিল কৰিছোঁ যে মই যিমান মাংসৰ হাৰ্ডি পাম চব মই তাক খুৱাম। চ' একদম এগ্ৰিমেণ্ট চাইন, চব হাৰ্ডি তই পাবি। ঘন হৈ যাব ঠাণ্ডা হ'লে ঘন হ'ব। এই চবেই কৈছোঁ টেষ্ট অনলি অংকুৰ আছে কৰিব, তাৰ বাহিৰে কোনেও কৰিব নোৱাৰো। হে চবে মোক চেপি থাকিব, মই টেষ্ট কৰিম। আকাশা মই টেষ্ট কৰিম নে? নাই মই টেষ্ট কৰিম। আকাশা এই মানুহজনে নামো গাইছে অকলে, এটা কুকিঙো কৰিছে। আমি কি কৰিলো? আমি কৰিলো কি? আকাশা কিবা এটা কওক। হে আমি জুতি লৈছো। দাঢ়ি চাই বনাই মানুহটো একে জুই আৰু। গাইজ ফাইনেলি খানা ৰেডি, ময়ো খাবলৈ বহিলোঁ। এয়া দেখিব পাইছে মাংস, দালি আৰু এয়া ভাত, চব্জি তব্জি বনোৱা নাই, বেছি মানে বনাই থাকি কি লাভ আছে ন। চ' গাইজ এইখিনিয়ে মই এতিয়া খাবলৈ বহোঁ। আপোনালোককো খুৱাব পৰা হয় মোৰ ভাল লাগিলে হয়, কিন্তু মানে কেনেকৈ খুৱাম। চ' গাইজ একো নাই, মই খাই লওঁ। চ' এইখিনিয়ে আৰু কি ক'ম আৰু, মই খাওঁ দিয়ক, মোৰ ভোক লাগিছে। Man, I went from a bag to a bag to a bag. I remember me and mama used to ride the cab. Pull up out the lot, no more lease, we paying cash. Show up to a crib, hand the keys to a Jag. That's that light work, flexing so much it hurt. Used to rock hand-me-downs, now Versace down my shirt. I remember them days we couldn't wait for the first. Finally made me a meal, now we eating off the verse. Yeah, but I remember being hungry. Sardines, ramen noodles, and macaroni. Had that wick cheese sandwich with fried bologna. Don't want no pity, this part of my testimony.